তো গাইজ দেখা পাইছে আপোনালোকে আমি কীৰ্তন হৈ আহিছোঁ আৰু যিজন কেমেৰামেন তেখেতে নদী পাৰ কৰি আছে আৰু মোক চাক জোতা লগোৱাৰ কাৰণে মই এতিয়া ঘূৰি যাব লাগিব। মোৰ টকাটো একদম বেয়া কৰি থলে। তো গাইজ এইফালে চলি আছে প্ৰেক্টিচ, এইফালে এইটো কেমেৰা। তো গাইজ এইখন সিহঁতৰ শ্বুট কৰি থকা জেগা আৰু এই শ্বুটৰ কাষতে আছে আমাৰ এখন সৰু সুৰা নৈ যিখনে পানীত বৈ আছে। চ' ইয়াত মাছো থাকিব চাগে, আই ডোন্ট নো, বাট ডাইৰেক্টৰ পুৰা চিন্তা লাগি আছে, সিহঁতে একবাৰ ভালকৈ ডেলিভাৰ কৰিব পৰা নাই মানে ডাইলগটো। কিমান খং উঠি আছে ছাৰ। कितना आगे निकल गया वो हमसे, एक साथ पले बड़े, एक साथ पढ़ाई किया और आज देखो का आपस में तुम्हें सब पढ़ा अरे करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। इबार मने मैं এখন ফিল্মত নাই মানে মোৰ পাৰ্চনেল কিবা অলপ কাম কৰি আছোঁ। চ' পাৰ্চনেলি কামটো কমপ্লিট হ'লে মই আকৌ কণ্টিনিউ কৰিম সিহঁতৰ লগত। চ' এইবাৰ নাই কৰা। সিহঁতে কৈছে মানে 26 জানুৱাৰীত কিবা ভিডিঅ' বনাব আৰু মোক কৈছে সিহঁতে লগত থাকিবলৈ। চ' মই মোৰ পাৰ্চনেলি যদি মোৰ যিটো কাম কৰি আছোঁ সেইটো যদি হৈ যায় তেতিয়া মই সিহঁতৰ লগত কণ্টিনিউ কৰিম, আৰু যদি নহয় কণ্টিনিউ কৰিব নোৱাৰিম। ত' বহুত জলদি আহিম আপোনালোকৰ মাজত, সেই তাৰ চেনেলত আহিম, একেলগত কাম কৰিম। সিহঁতে একটা ডায়লগ ডেলিভাৰী কৰিব পৰা নাই ভালকৈ চালা কেইটা কেলা পোক ফটাই দিম তহঁতৰ কেলা পোক ফটাই দিম ন কেলা। তো গাইজ আহি গ'লোঁ আৰু নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। আৰু আজি আহিছোঁ এখন সৰু সুৰা শ্বৰ্ট ফিল্ম কালিয়গা শ্বুট চলি আছে। আজি কিমান দিন হ'ল শ্বুট নাজানো। আৰু এখন চাইডেদি বৈ যোৱা এখন সুন্দৰ নৈ আৰু তাত আমি মাছ ধৰিম এদিন না এদিন। তো গাইজ তো নাই ভালকে এটা ডায়লগ ডেলিভাৰী কৰিব নাজানা লগালগ কেপি গ'ল খাই কেলা। আৰে কেলা কেপি গ'ল খাই কেলা লেভেল দি আছা হা কেলা। ইয়াত শ্বুট কৰি আছিলে, এইখিনি জেগাত শ্বুট কৰি আছিলে। তাৰপিছতে এইখিনি জেগাত মানে ৰ'দ পৰাৰ কাৰণে সিহঁতক ষ্ট্ৰাগল কৰাই এখন নদী পাৰ কৰি সেইখন নদীলৈ সেইখন পাৰলৈ পঠোৱা হৈছে। চ' সিহঁতৰ শ্বুট তাত কৰা হ'ব। ইয়াত কেইটামান পাথৰ দিয়া হৈছে, এই পাথৰৰ ওপৰত ভৰি দি সিহঁতে জোতা খুলি পেলাই পাথৰৰ ওপৰত ভৰি দি সিহঁতে সিফালে পাৰ হৈ গৈছে। চাওঁচোন মাছ চাছ আছে নে নাই। মাছ নাই, মাছ নাই ইয়াত। যিজন কেমেৰামেন আৰু এখেতে নদী পাৰ কৰি আছে আৰু মোক চাক জোতা লগোৱাৰ কাৰণে মই এতিয়া ঘূৰি যাব লাগিব। মোৰ টকাটো একদম বেয়া কৰি থলে একদম সিহঁতে। তো গাইজ যেতিয়া মোৰ পাল্লা মই সেইফালে ঘূৰি যাব লাগিব, মানে সেইফালেদি ঘূৰি আহিব লাগিব, কাৰণ মই জোতা পিন্ধি আছোঁ। মই নুখোলোঁ, মোৰ লেভেল আছে মা, লেভেল থকা মানুহ মোৰ কেলা, মোৰ লেভেল আছে কেলা, মোৰ লেভেল আছে। কিমান কি ভাবিছ, মোৰ লেভেল আছে। মই ঘূৰি যাম কেলা, মই ঘূৰি পকি যাম খালি আৰু বুজিল না। এখন বেৰা পাৰ হৈছোঁ চাক কিমান ষ্ট্ৰাগল। এখন বেৰা পাৰ হ'ব লাগিব প্ৰথমত, এখন বেৰা পাৰ হ'ব লাগিব ফাৰ্ষ্টত। তাৰপিছত এইফালেদি যাব লাগিব আমি, এনেকৈ দি এখন পাৰ হৈ হ'ব লাগিব এখন জেগা। আৰু কাৰ মাটিৰ ভিতৰেদি গৈছোঁ ক'বই নোৱাৰোঁ। এখন পাৰ হৈ গৈ এইফালেদি যাব লাগিব এনেকৈ। সেইখন আগত গেট আছে, সেই আগৰ গেটৰ দি পাৰ হৈ পেলাই আমি এনেকৈ ঘূৰি যাব লাগিব আৰু এনেকৈ ঘূৰি গৈ এইফালেদি যাব লাগিব। আৰু মানে এইখিনিত শ্বুট কমপ্লিট কৰি পেলাই আমি হেৰিত যাম। শ্বুট কমপ্লিট কৰাৰ পিছত কীৰ্তনলৈ যাম। কীৰ্তনতো আপোনালোক অলপ ভিউ দিবলৈ চেষ্টা কৰিম, আপোনালোক থাকিব। চ' এইটো এখন গেট খুলি গেটখন গেটখন পাৰ কৰি আহিলোঁ লগাই ৰাস্তা দি। এতিয়া আমি এনেকৈ ঘূৰি এফালেদি যাম। বাইককেইখন ইয়াতে থোৱা আছে, আমি সেইফালেদি পাৰ হৈ যাম। সেইখিনিত এইফালেদি ঘূৰি এইখিনিত যাম। এই দলংখন দেখিছে নহয়,
দলংখন দি এইফালে যিফালে জংঘল এইখিনিতে আমাৰ শ্বুট চলি আছিলে তো আমি এতিয়া এইফালেদি যাম এই আগলৈ যাম এনেকৈ টাৰ্ণিং ল'ম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাকী মই জোতা লগাই আছোঁ বুলি ঘূৰি আহিছোঁ আৰু বেগ লৈ পেলাই আৰু বাকী ষ্ট্ৰাগল আৰু কি ক'ম আৰু এতিয়া অকণমান পিছত কীৰ্তনলৈ যাম দলঙৰ পৰা ভিউ চাগে আমাৰ অথনি এইখিনি জেগাত আমাৰ শ্বুট চলি আছিলে এইখিনি এতিয়া এখন নদী পাৰ হয় নদী নালা যি কয় ক'ব পাৰে সাগৰো ক'ব পাৰে পাৰ হয় সিফালেদি পাৰ হৈ যাম আৰু বাকী এইফালে শ্বুট চলি আছে সিহঁতৰ চালা ঐ লেভেল কেলা মোৰ লেভেল হয় এইবিলাক সিহঁতৰ প্ৰেক্টিচ চলি আছে এনেকৈ কৰি তললৈ যাব লাগিব তললৈ যাওঁ লেভেলে বেলেগ কেলা মোৰ জোতা থকা মানুহ না কোলা জোতা পিন্ধি আহিছোঁ দেখা নাই লেভেল থকা মানুহ কিমান জানা 234 টকা জোতা তো গাইজ আমি এই তিনিজন মানে কি কয় কি আছিলে কি হ'ব আৰু কেলা সিহঁতৰ পৰা অলপ কিবা কিবি সোধোঁ তোমাৰ কেনেকুৱা লাগিছে এইখন ফিল্মটো বেয়া লাগে ভাল লাগিছে তোমাৰ লিপষ্টিককে ফিল্ম লিপষ্টিক লগাইছা জয় জনতা জয় হে হেল্ল' গাইজ ই মানুহটো পৰা লিপষ্টিক লগাই আছে কেলা ফিল্ম শ্বুট কৰি আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ এই আপোনাৰ গুটকা খাই দেখোন দাঁতকেইটা কোনো ৰঙা হৈ গ'ল দাঁতৰ মাজত গুটকা লাগি আছে কিন্তু ব্ৰাছ মাৰিবা আপোনাৰ লেকিন চব চাফা মাৰিবা আৰু আপোনাৰ ফিল্ডটো জল্দি কওক মজা নে তো গাইজ আমি গৈ আছোঁ আমি এই তিনিজনৰ এইটো মানে মন্তব্যটো লৈ ল'লোঁ এতিয়া আমি আমাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ কেমেৰামেন প্ৰডিউচাৰ ডাইৰেক্টৰ ৰাইটাৰ হিৰো আৰু কি পদবী দিয়া যাক তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম আমি আপুনি কওকচোন আপোনাৰ কেনেকুৱা লাগিছে এনেকুৱা মানে মাতিছে মোক কিন্তু সিহঁতে মানে ইণ্টাৰভিউ ল'বলৈ মন্তব্যটো ক'বলৈ বিজি বোলে কেতিয়া আহিম ইণ্টাৰভিউ টাইম নেটে নহয় তো গাইজ অকণমান পিছত আমি ইণ্টাৰভিউটো এটা লৈ ল'ম চাৰিজনৰ ইণ্টাৰভিউটো লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ লগত লাগি থাকিব একদম তো গাইজ দেখা পাইছে আপোনালোকে আমি কীৰ্তন হৈ আহিছোঁ আৰু কীৰ্তন হৈ আহোঁতে ইমান মানুহ চ' আমি ঘৰত যাম ঘৰৰ পৰা আমি ৰিটাৰ্ণ হৈ আহিম আৰু বাকী মানুহৰ অলপ দেখা পাইছে গাইজ আপোনালোকে চিঞৰ বাখৰ আৰু চিধা বনা আমি ছেকেণ্ড কেলা তো গাইছ ৰাতি হ'ল কীৰ্তনো শেষ হ'ল আৰু বহুত মানুহ আছে আমিও ঘৰলৈ উভতি যাম তো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে বাই